নমস্কাৰ বন্ধুসকল, আপোনালোকৰ মাজলৈ এটা বিশেষ ধৰণৰ ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে কিন্তু ভিডিঅ'টো লাষ্টলৈকে চাব লাগিব। খুবেই এটা সুন্দৰ ভিডিঅ', যিহেতু লাখপতীয়া বাইদেউৰ আঁচনিলৈ ভিডিঅ' এটা প্ৰস্তুত কৰিছে এওঁলোকে সন্থাটোৱে। আপোনালোকে ভিডিঅ'টো কিন্তু আপোনালোকে চাব লাগিব লাষ্টলৈকে। হাঁহি হাঁহি ৰখাব নোৱাৰিব, ইমান এটা সুন্দৰ ভিডিঅ'। আপোনালোকক কি ক'ম, মুঠতে এই ভিডিঅ'টো আগত ৰাখি এনজয় কৰক, ফূৰ্তি কৰক। কথাখিনি কিন্তু বৰ বেয়াকে বাঢ়ি গৈছে। গোটেই কিহৰ কথা? গোটেই ভিনদেউখিনিয়ে প্ৰতিবাদ কৰিবলৈ লৈছে। মহিলাসকলক যিমানখিনি সা সুবিধা দিয়া হৈছে সেই অনুযায়ী ভিনদেউহঁতক একো সুবিধা দিয়া নাই। গতিকে ভিনদেউখিনিয়ে এতিয়া প্ৰতিবাদত নামি গৈছে। এতিয়া চা বাবা, ভিনদেউসকলক কি লাগিব এতিয়া এইটো ক। আমি কিছু কথা আলোচনা কৰিছিলোঁ। এতিয়া তেওঁলোকৰ এজন প্ৰতিনিধি আমি আজি মাতিছিলোঁ। ঘৰৰ চক, মই মহিলাসকলক সন্মান দি তেওঁলোকক মই লাখপতি কৰাৰ কথা কওঁ। হয় হয়। এতিয়া যদি তেওঁলোকৰ গিৰিয়াকবিলাকে আন্দোলন কৰে, মই কি কৰোঁ এতিয়া ক? তেওঁলোকৰ কথা হ'ল কি, লাখপতি তেওঁলোকৰ মিছেছে পাইছে আৰু আপুনি ঘোষণাও কৰি দিছে যে মিছেছে লাখপতি পালে তেওঁৰ হাজবেণ্ডজনে সেই লাখপতিৰ পৰা একো অংশ ল'ব নোৱাৰিব। এইটোতো নচা, আজি যদি মই প্ৰথম 10,000টো দিওঁতে যদি গিৰিয়াকে পইচাটো লৈ যায়, তাত আৰু তেওঁৰ কেনেকৈ প্ৰফিট হ'ব না? তই ক'ৰবাত মদ ভাং খাই উৰাই দিব আৰু সেই বস্তুটো আমাৰ কাৰণে ক্ষতি নাই। ছাৰ, নিৰ্বাচন আহি আছে যে, গতিকে বাইদেউখিনি বাৰু ঠিকে আছে, আমাৰ চৰকাৰৰ সদায় ফৰেই কৈ আছে। ভিনদেউখিনি যদি বিপৰীতমুখী হৈ যায়, অকণমান ক্ৰিয়া এটা পৰিব। গতিকে আজি তেওঁ প্ৰতিনিধি এজন মাতিছিলোঁ। হয়, ভিনদেউ মাতি দে, মই ডাইৰেক্ট কথা। তেওঁ সদৌ অসম ভিনদেউ সন্থাৰ প্ৰেচিডেণ্ট। সদৌ অসম ভিনদেউ সন্থাও খুলি ভিনদেউ সন্থাও খুলিলে। অসমত যে আৰু কি ক'ত নহয় মই ভাবি নাপাওঁ। মাত তাক মাতি দে, কোন আছে সন্থাৰ সভাপতি, মাতি দে। ঠিক আছে ঠিক আছে। দাদা আহিব দিয়ক, তেখেতক আহিব দিয়ক। ছাৰে কৈছে ঠিক আছে, আহক। নমস্কাৰ। ভালে আছ? তই কি হলি? ভিনদেউ সন্থাৰ সভাপতি। এখেতে ভিনদেউ সন্থাৰ সভাপতি মিষ্টাৰ ফুকন। আপাৰ আছামৰতো। হয়। তহঁতি এই ভিনদেউ সন্থাটো কেতিয়া খুলিলি ভাই? এইটোতো সাংঘাতিক কৰি দিলি। আমাৰ সন্থাটো অলপ দিনতে খোলা হ'ল, বেছি পুৰণা নহয়। বাইদেউসকলৰ লগত তহঁতি কাজিয়া কৰি ভিনদেউ সন্থা খুলিছ? কাজিয়া ঠিক তেনেকুৱা নহয় ছাৰ। কথাটো হৈছে আমি সংশয়ত মই কি বিচাৰিছোঁ ক'বলৈ, নিজৰ অস্তিত্বৰ সংশয়। এনেকুৱা হৈ গৈছে আমাৰ বাইদেউসকলে সকলো পাইছে, তেওঁলোকে এতিয়া হয় ছাৰ, তেওঁলোকতো এতিয়া লাখপতি। লাহে লাহে তেওঁলোকে আমাক আমাৰ মানুহখিনিক, ভিনদেউখিনিক তেওঁলোকে পাত্তা অকণমান খুব কমকে ঘৈণীয়েৰে লাখপতি হৈ গ'ল, এতিয়া তোক পাত্তা নিদিয়ে। তেনেকুৱা এটা মাত বোল কৰিছে নে নাই ভালকৈ? মাতটো আজিকালি ঠিক তেনেকে নামাতে। আগৰ নিচিনা আহক ভাত খাবহি, চাহ খাব নেকি তেনেকে সোধে, কিন্তু আজিকালি চাহ লাখপতি হৈ যোৱাৰ পাছত আপোনালোকৰ গুৰুত্বটো কমি গৈছে। লাখপতি হ'ব গৈ আছে, তহঁতি গুৰুত্বটো কমাই দিছে ন। সেইটো কাৰণে অল আছামত ভিনদেউ সন্থা খুলি দিলি। তই এতিয়া আন্দোলনো কৰি আছ ক'ৰবাত? সঞ্জীৱ, ইহঁতি আন্দোলন বহি আছিলে, তেওঁলোক আমাৰ আন্দোলনস্থলীত আন্দোলন কৰি আছিলে। আমি আলোচনা কৰি পেলাই ক'লোঁ যে ছাৰৰ সৈতে আলোচনা এটা কৰোঁ, নিৰ্বাচনৰ আগত ছাৰ আন্দোলনখিনিও বৰ, সেইটো কাৰণে মাতিছোঁ তেখেতক। ঠিক আছে, তহঁতি ভিনদেউ সন্থাটোক কি লাগিব ভিনদেউবিলাকক ক? প্ৰথম কথা, আপোনাৰ আমাৰ ভিনদেউসকলৰ এটাই ৰিকুৱেষ্ট আপোনাৰ ওচৰত, যে তেওঁলোকক যিহেতুকে দিছে, আমাকো কিবা তেনেকুৱা আঁচনি লাগে। বাইদেউসকলক সকলোকে দিছে, ভিনদেউসকলকো লাগে। ঠিক হ'ব, মই বুজি পাই গ'লো। তই অলপ সঞ্জীৱ, আমাৰ গোটেই অসমত কিমান ভিনদেউ আছে টোটেল? এটা আনুমানিক ক। আনুমানিক ভিনদেউ হ'ব ছাৰ, প্ৰতি ঘৰতে হ'ব। এটা কাম কৰ, তই ভিনদেউসকলৰ গোটেই লিষ্টটো DC সকলৰ পৰা লৈ ল। তই এটা কাম কৰ, চিফ ছেক্ৰেটাৰীক এটা মেইল কৰি দে যে 1 সপ্তাহৰ ভিতৰত অসমত কিমান ভিনদেউ আছে, সকলোখিনি ভিনদেউৰ নাম্বাৰটো ডিষ্ট্ৰিক্ট ৱাইজে তোৰ তাতে পঠাই দিম। হ'ব, তই কালেক্ট কৰি মোৰ লগত এবাৰ আলোচনা কৰি ল। আৰু এই ইলেকশ্যনৰ আগে আগে মই ইহঁতিৰ কাৰণে কিবা এটা কৰি দিম দে, চিন্তা কৰিব নালাগে। মই মোৰ বাইদেউ কেইজনীৰ কাৰণে কৰিছো যেতিয়া ভিনদেউসকলৰ কাৰণে হ'ব।
তহঁতি খালি এতিয়া কোনো আন্দোলন নকৰিবি নকৰিব দেই নিৰ্বাচন আহি আছেতো বাবা তই এতিয়া আন্দোলন তহঁতি যদি কৰ তোৰ ঘৈণীয়েৰেও বেলেগত থাকিব তহঁতি জেলত থাকিব পিছত আকৌ এইবিলাক ক'ৰবাত কিবা জেং পেং কৰিব বেলেগৰ লগত গুচি যাব তেতিয়া আকৌ মোৰ তাতে নাহিবি তই বুজি পাই আছ তই একদম আন্দোলন নকৰিবি আন্দোলন কৰিলে জেলত যাবি আৰু জেলত গ'লে ঘৈণীয়েৰে ক'ত কি কৰিব তই চাবি কিন্তু এইবিলাক অকণমান তহঁতি চিন্তা কৰিবি গতিকে একদম আন্দোলন বন্ধ মই কৰি ল'ম এতিয়া তই যা মই অলপ আলোচনা কৰি ল'ম ৰ বাবা এই তোৰ ৱাইফৰ নাম কি স্যাৰ মোৰ অনামিকা ফুকন স্মিতা ফুকন আৰে ভাই তোৰ ৱাইফৰ নামটো মনত নাই ভালকে অনামিকা নে স্মিতা নাই মানে স্যাৰ মোৰ অনামিকাও হয় স্মিতা হয় মানে আচলতে স্যাৰ মানে মই দুগৰাকী বিয়া পাতিছে প্ৰব্লেম আছে তই দুইগৰাকী বিয়া পাতিছ আৰু ইয়াতে আহি তই কি ভিন্দৌ সন্থাৰ প্ৰেচিডেণ্ট এইটো বৰ সাংঘাতিক জেং মানুহ ভাই এতিয়াতো তোৰ আমাৰ এটা প্ৰব্লেম আহিব স্যাৰ যদি দুইগৰাকীৰ নামত যদি বাইদেউৰ নামত ভিন্দৌ কাউণ্ট কৰি দিওঁ তেতিয়াহ'লে ভিন্দৌ সংখ্যাটো বাঢ়ি যাব স্যাৰ তো এইটো নতুন ইনষ্ট্ৰাকশ্যন লাগিব স্যাৰ। বাবা তই গৈ থাক আমি আলোচনা কৰিম যা ইয়াৰ ফোন নম্বৰটো ৰাখি দিব আছে তোক মই খবৰ দিম দেই ঠিক আছে আপোনালোকে কোনো ধৰণৰ আন্দোলন কৰিব নালাগে একদম বাবা সমস্যা সমাধান আন্দোলন বন্ধ কৰ নহ'লে ঘৰ সংসাৰ ভাঙিব আন্দোলন আপোনাৰ ৰিকুৱেষ্ট মই ৰাখিছোঁ মই কৰি আছো বাবা মই ভিন্দৌৰ কাৰণে বাইদেউৰ এগেইনষ্টে যিসকল ভিন্দৌ আছে তেওঁলোকৰ কাৰণে মই কিবা এখন আঁচনি কৰিম মই সঞ্জীৱৰ লগত আলোচনা কৰিম আৰু আপোনালোকে যিখন মেমৰিণ্ডাম আনিছিলে সদৌ অসম ভিন্দৌ সন্থাৰ যিখন মেমৰিণ্ডাম আনিছিলে এই আমাৰ ছেক্ৰেটাৰীৰ হাততে থৈ যাব দেই এতিয়াতো মই মোৰ সতীৰ্থসকলকতো মই তোক জনাম তই যা মোৰ OSD তাতে খবৰ দিবি তোক গোটেইখিনি বুজাই দিম কিবা এটা কৰিব একদম বাবা ইলেকশ্যনৰ আগে মই ভিন্দৌৰ কাৰণে কিবা আঁচনি কৰি দিম ঠিক আছে সঞ্জীৱ ছাৰ তো ইয়াতো ভিন্দৌসকলক কিবা এটা আঁচনি কৰি দিব লাগিব হ'ব তই খালি ইলেকশ্যনৰ আগে MCC লগাৰ আগে ঘোষণাটো কৰি দিবি হ'ব ছাৰ হ'ব কিন্তু এতিয়া প্ৰব্লেমটো হৈ গ'ল যদি DC সকলে আমাক লিষ্টবিলাক দিয়ে তো বাইদেউৰ এগেইনষ্টে যদি লিষ্ট দিয়ে তাতে ভিন্দৌৰ সংখ্যাটোত অলপ খেলি মেলি হ'ব ছাৰ দুগৰাকী বাইদেউৰ এগেইনষ্টত এজন ভিন্দৌ হৈ যাব দুইগৰাকীৰ কাৰণে এজনে যেতিয়া দুইগৰাকী বিয়া পাতিছে তেন তাতে কি হৈ যাব যে এগৰাকীৰ এগেইনষ্টে তেখেতে পালে আনগৰাকীৰ এগেইনষ্টে ডাবল পাই তো হিতাধিকাৰী এজন কিন্তু লাভ পাব দুজনে তো এটা কাম কৰ আমি তেওঁলোকক কেনচেল নকৰোঁ যে এজন গিৰিয়েকক দুইগৰাকী বাইদেউৰ ফালৰ পৰা 10% 1 লাখ টকাৰ 10% কিমান হ'ব 10,000 আৰু ইগৰাকীৰ পৰা 10,000 দি দে 10,000 তো 1 লাখৰ 10% দুগৰাকী ঘৈণীয়েকৰ পৰা 20% আমি কৰাই দিম মানে ছাৰ এতিয়া যিমানখিনি ভিন্দৌৱে দুগৰাকী বিয়া পাতিছে তেওঁলোকৰ দুইগৰাকীৰ পৰা 10% কাটি এজন ভিন্দৌক কাৰণ এগৰাকী পতি আৰু দুইগৰাকী পত্নী সেইমতে তই এটা কাম কৰ গোটেই ডিষ্ট্ৰিক্টৰ পৰা লিষ্টবিলাক ল যোন এনেধৰণৰ ডাবল ৱাইফ ভিন্দৌ আছে তেওঁলোকৰ নামবিলাক স্পেচিফিকেলি বেলেগ এখন লিষ্ট কৰি হ'ব তো লিষ্টেড কৰি তই আজি নেক্সট উইকৰ ভিতৰত লৈ ল আৰু মই এডটো দি দিম মই আজি ৰাতি মিটিং পাতি ভিন্দৌৰ কাৰণে এখন আঁচনি কৰি দিম কিমান মান দিলে ভাল হয় সঞ্জয় ছাৰ তেওঁলোকে মানে সন্তুষ্ট হোৱাকে দিলে ভাল হয় যিহেতু লাখপতি মহিলাসকল যদি লাখপতি হৈছে মহিলাসকলক লাখপতি শব্দটো ক'ব ভাল লাগে হয় তেওঁলোকক কিবা এটা তেনেকুৱা যদি কৰিব পৰা যায় গতিকে তেওঁলোক যদি মহিলাসকল যদি লাখপতি হয় পুৰুষসকলটো তাতকৈ অলপ ওপৰত হ'লেহে মনটো ভাল লাগিব ভাই মইতো কোটিপতি কৰিব নোৱাৰো ন ঠিক আছে মই আৰু তাতে ছাৰ আপুনি ঘোষণা কৰি দিলে যে বাইদেউ হ'ল লাখপতি হ'লে কিন্তু তোমালোকে নিজৰ পুৰুষক দিব নোৱাৰিবা গতিকে তাত অকণমান ছাৰ সকলো চিন্তনীয় ঠিক আছে মই ভিন্দৌৰ কাৰণে কৰি দিম চিন্তা কৰিব নালাগে তই গোটেই খবৰ খাতিবিলাক দি দে লিষ্টখন আহি পাওক আমি কিমান কৰিব পাৰোঁ অহা বৃহস্পতিবাৰে আমি এখন মিটিং কৰি সোমবাৰে আমি এনাউন্সমেণ্ট কৰি দিম যে গোটেই অসমৰ ভিন্দৌসকলক আমি এখন আঁচনিৰ হিতাধিকাৰী কৰিম ভিন্দৌৰ আঁচনি